Hi friends, welcome to my channel Doromia Boari. আৰু আমি এতিয়া আছোঁ দেমৰনৈ এখন সত্ৰত, শ্ৰী শ্ৰী শিয়ালা বৈষ্ণৱ সত্ৰ। বহুদিনৰ পৰাই শুনি আছিলোঁ, মানে আহিবহে সময় সুবিধা মিলা নাছিল। আজি হঠাৎ মানে সুবিধাটো পাই আহি গ'লোঁ। এয়া চাওক, আৰু ভিতৰতনো কি আছে কি নাই দেখাই যাম বাৰু আপোনালোকক। বলকচোন যাওঁ বাৰু ভিতৰলৈ। শ্ৰীকৃষ্ণ জন্মাষ্টমী উৎসৱ উদযাপন 19 ভাদ। আয়তী নাম প্ৰতিযোগিতা আছে। ইয়াতে বহুত ডাঙৰকৈ জন্মাষ্টমী উৎসৱ পালন কৰে বুলি শুনিছোঁ। মই হ'লে আহি পোৱা নাই বাৰু এতিয়ালৈকে। আৰু যদি আপোনালোকে আয়তী নামৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচাৰে কোনোবাই, তেতিয়াহ'লে আহিব পাৰিব। এই 8 বজাৰ পৰা আয়তী নাম প্ৰতিযোগিতা আৰম্ভ হ'ব। যাওঁ আহকচোন বাৰু ভিতৰলৈ। সত্ৰখনৰ এটা প্ৰবাদ আছে যে, কোনোবাই কিবা ঘৰত অনুষ্ঠান আদি পাতিলে, মানে যদি বৰষুণৰ সম্ভাৱনা হয়, তেতিয়াহ'লে এই সত্ৰখনলৈ এভাগি শৰাই আগবঢ়ালে বৰষুণ নিদিয়ে বুলি কয়। কিমান দূৰ সত্য নাজানো বাৰু। আৰু আপোনালোকে যদি আহিব ইচ্ছা কৰে তেতিয়াহ'লে আহিব পাৰিব। জন্মাষ্টমীৰ দিনা বহুত ডাঙৰ উৎসৱ হয়, সেইদিনাই আপোনালোকে আহিব পাৰিব, বহুত ভাল লাগিব। আৰু আহকচোন, সত্ৰখনৰ বিষয়ে সত্ৰাধিকাৰজনৰ মুখেৰে আমি জানো, শুনো। ভিডিঅ'টি অলপ দীঘলীয়া হ'ব, কিন্তু আপোনালোকে স্কিপ নকৰিব, কাৰণ স্কিপ কৰিলে আপোনালোকে কথাবিলাক ভালদৰে বুজি নাপাব যে, সেইকাৰণে শেষলৈকে চাব। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পায়, তেতিয়াহ'লে এটা ধুনীয়া কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আমাৰ এনেকুৱাই এটা মানে গোসাঁই মানুহ আৰু আমি এতিয়া যেনেকুৱা আপোনালোকৰ শীতল গোসাঁই, তেনেকুৱাই মাত্ৰ তেওঁলোকতকৈ অলপ ধাৰণাটো বেলেগ, তেওঁলোক বৈষ্ণৱী লাইন। বহুত আগৰ গোসাঁই, একাদশ দশম শতিকাৰ গোসাঁই এওঁলোক। এতিয়া তেওঁৰ কইনা দুটা আৰু এওঁ এনেকৈ 3টা পৰিয়াল তাতে থাকিল। এই আপোনাৰ দাহিও চেণ্টাৰত এখন আশ্ৰম পাতি থাকিলে, চলি পলি একো নাই আৰু। তাতে কিবা সেইখিনি জেগাত বেয়া পালা, হ'ল বেয়া অন্য পোৱা নাই, ধৰা হ'ল কাষৰ মানুহখিনিকে বেয়া পালা, বা কোনোবাই অলপ কিবা এটা হেৰিয়ে কৰিলা, মানে কিছুমান তাচ্ছিল্য কৰে নহয়, মানে ভকতবিলাকক, বা মানে কিবা এটা অনিষ্টয়ে কৰিলে। সেনেকুৱা কাৰণ কিবা এটা বেয়া পায় বুলি দেখাই আছে, এখন পুথি আছে। বেয়া পাই পেলাই তেওঁ তাৰপৰা সেইখিনি জেগা আশাইলে। তেতিয়া সৰু আছিল আশ্ৰমখন, আশা এৰি ইফালে আহিল, আমাৰ ইফালে আহি তেতিয়া এইখন জেগাৰ নাম আছিল ব্যাঘ্ৰবৃন্দা। ব্যাঘ্ৰবৃন্দা অৰ্থটো হ'ল মানে এটা ডেমনৰ মানে এখন ঝাৰ। ব্যাঘ্ৰবৃন্দা বুলি ৰগাস অৰণ্য, এই কাজিৰঙা হাবিৰ নিচিনা তাৰমানে এনেকৈ হাবিৰে লাইন পুৰা পাতলে পাতলে ব্যাঘ্ৰ গিৰি আছে। ব্যাঘ্ৰবৃন্দাৰ অৰ্থটো হ'ল তাৰমানে বাঘে পিয়ন দিয়া জেগা, সেইকাৰণে ব্যাঘ্ৰবৃন্দা বুলি কয়। বাঘবিলাক এটা জেগাই, বাঘ থকা জেগা, অগাধ অৰণ্য। এইখিনি জেগা তেওঁ মানে পচন্দ নহ'ল, আৰু ঋষিমুনিৰ নিচিনা মানুহটো পচন্দ হৈ তাতে আশ্ৰমখন পাতি এওঁ থাকিল। তেওঁ তাৰমানে বেছি বয়সীয়া নহয়, আমাৰ এনেকুৱা বয়সৰ মানুহ। তেওঁ কইনা দুটা আছিল, থাকি ইয়াতে তেওঁ আশ্ৰমখন পাতি দুই এক ঘৰ অলপমান মানে ভকত থাকিল। এই এনেকুৱা ভকত নহয়, শংকৰদেৱৰ যিটো ভকত, সেই ভকত মানে হৰি কীৰ্তনো কৰে, পূজা পাতলো কৰে, এনেকুৱা আৰু সেনেকুৱা আৰু। তাৰপৰা এনেকৈ এটা থাকোঁতে এই সৰুটো কইনা এটা গৰ্ভৱতী হ'ল। এওঁ সৰুটো কইনা গৰ্ভৱতী হৈ পেলাই তেতিয়া মানে এওঁ মানে চলি পলি অলপ বয়স যাৱাত হ'ল। যেতিয়া চলি পলি নাছিলে, ডাঙৰটো চলি পলি নায়ে, সৰুটোৰ হ'ল আৰু ঘৰত। তেতিয়া ভাবিলে কি, মোৰ যদি চলি পলি নায়ে, তেতিয়া মই অলপ তীৰ্থ ভ্ৰমণ কৰিব যাম। তীৰ্থ ভ্ৰমণ কৰিব যাম যে, এতিয়া এই কোনে চাব এই গৰ্ভৱতী। এতিয়া আৰু মানুহ নায়ে, ডাঙৰটো আৰু সৰুটো। ওচৰত 2-4জন বুঢ়ী মানুহ আছে, মানে বেজেনী বুলি কয় সেইবিলাক, মানে এই মানে গৰ্ভৱতী মহিলাবিলাকৰ বিচাৰত লয়, বা কিবা কিবি অলপ জানেও তেওঁলোকে সেই বিষয়ে। এই বেজেনীকেইটাকো মানে কলা যায় বোলে ওচৰৰে, এই কৈ পেলাই এনেকৈ এক চাবি, আৰু মই এনেকৈ তীৰ্থ ভ্ৰমণ কৰিব যাওঁ, এইবুলি পেলাই কৈ ডাঙৰ ভনীয়েকক চমজাই দি এই বেজেনীকেইটাক লগ ধৰি তেওঁ তীৰ্থ ভ্ৰমণ কৰিব গৈছিল গঙাক লাগি। গঙা স্নান দিবই আৰু ইমান আঁতৰতো আপোনালোকে জানেই গঙা স্নান। এনেকৈ যাওঁতে এই ডাঙৰজনী তাৰমানে যিটো এওঁ ভনীয়েক,
তেওঁৰ অলপমান ঈৰ্ষা ভাৱ আহিল, মোৰ চলি পলি নাই, এওঁ যদি চলি পলি হৈ তেতিয়া মোৰ এওঁ দেখা না মই এলাগি হ'ম নেকি, সেনেকুৱা এটা ভাৱ আহি গ'ল। আহাত তেতিয়া এওঁ মানে অলপ মন মাৰি থকা দেখা পাই এই বেজনীকেইটা আহি পেলাই বোলে কি কাৰণত মন মাৰি আছে, তেতিয়া প্ৰথমে ভাবিব এনেকুৱা তেতিয়া তেওঁলোক গোটাইকেইটাই বেজনী 5টা আৰু এওঁ দি এনেকৈ 6টা মানুহ এটা বুদ্ধি ভাঙিলে যে প্ৰসৱৰ সময়ত সেই সময়ত তাৰমানে চকুত কাপোৰ বন্ধা এটা প্ৰথা আছে। এতিয়া এইবিলাক নাই, 7 তৰা কাপোৰ বান্ধা আগিলা মানে দেখা নাপাওঁ মানে ভয় খাই বুলি এইবিলাক এনেকুৱা আছিল আৰু তেতিয়া ক'লা আমি কাপোৰটো বান্ধিমেই আৰু বান্ধাৰ পিছত যেতিয়া প্ৰসৱ হ'ব তেতিয়া আমি সন্তানটো বাহিৰত পেলাই দিম, এনেকৈ ক'লে। তেওঁলোকে সেইটো গন্থনা কৰিলে। তাৰপিছত এনেকৈ সময়ত মাঘ মাহৰ পূৰ্ণিমা তিথিত মানে চলিটো জন্ম পালে। সেইমতে সেইকেইটাও আহিল বেজনীকেইটা ৰাতি জন্ম পাইছে আৰু মাঘ মাহৰ পূৰ্ণিমাৰ দিনা ৰাতি। তাৰপৰা চলিটো জন্ম পোৱাৰ লগে লগে কুমাৰী চৰু এটাত ধৰে, ইফালে কেতেকী চুঙা এটা আছিল, নদীত এটা নদী আছে, নদীটোৰ গালত এইটো জিজ্ঞাসা নদী বুলি কয়। এই নদীটোৰ গালত কেতেকী চুঙাত এনেকৈ চৰুৰ তলে ওপৰে চৰু দি পেলাই চৰু ঢাকান দি তাতে ভাবি থৈ আহিল। থৈ অহাৰ পিছতে জেগাখিনি একদম পোহৰ হৈ গ'ল। এই চলিটো আছিল অলৌকিক শক্তি থকা মানে ভগৱান নাই তাৰমানে তেওঁ শিয়ালা গোসাঁই বুলি পিছত নাম হ'ব আৰু কৈ আছোঁ। তাৰপৰা এনেকৈ থৈ আহি পেলাই তেওঁলোক আহিল, আহাত সেইমতে গ'ল, যাই অহাৰ পিছত এই এওঁ ঘূৰি আহিলে 1 বছৰ পাছত আমাদেৱ গোসাঁই। আহাত তেতিয়া সুধিলা বোলে ৰাতি আহি পেলাই পালা, পাই সুধিলে ডাঙৰ ঘৈণীয়েককে কি কথা বাৰ্তা বুলি, তেতিয়া এওঁ মানে নাই বুলি ভাগি দিলে, বোলে গল্পৰ কিবা অলপ মানে এইবিলাক হেৰি হৈছে আমি পেলাই দিলোঁ, চলি পলি জন্ম পোৱা নাই বুলি কোৱাতে মনে মনে থাকি এনেকৈ ৰাতিপুৱা প্ৰাতঃ স্নান কৰিব যাওঁতে 1 বছৰ হ'লতো চলিৰ জন্ম পোৱা, এই শিয়ালৰ পোৱালি আছিল আকৌ, যিটো শিয়ালে নিছিল সেই শিয়ালটোৰ পোৱালি 4টা আছিল। শিয়ালৰ পোৱালিটোৰ লগত আৰু এডাল সাপে এনেকৈ চেঁচা কৰি থকা দেখা পাই তেওঁ অলপ সন্দেহ উপজিল। প্ৰথম দিনা সন্দেহ উপজাত আকৌ দ্বিতীয় দিনাও যাই দেখা পালাম, দেখা পাই হৈ সুধিলে এনেকুৱা দেখা পাই আছোঁ, গতিকে কাৰণটো কি এনেকুৱা সোধাত তেতিয়া এওঁ মানে ভয় খালে এই বেজনীকেইটাই ক'লা নেকি কথাখিনি, কিন্তু তেওঁলোকক লাগালে পোৱা নাই পাই তেওঁৱে কথাখিনি ক'লা গোটাইখিনি ডাঙৰটো পাপ কথাটো কোৱাত বেজনীকেইটা আহিল। এই বেজনীকেইটাক আকৌ তেতিয়া ৰূপাত টকা আছিল, 1 কোটি টকা বহুত টকা দিছিল, 1 কোটি বুলি কৈছে আৰু পুথিখনত 1 কোটি লেখা, 1 কোটি ৰূপাত টকা দিছিল। পইচাকেইটা বেজনীকেইটাই ভয়তে খৰচ কৰা নাই, ক'লা বোলে প্ৰভু আমি পইচাকেইটা খৰচ কৰা নাই, আমাক 1 কোটি টকা দিয়াটো হয়, এয়া আপোনাৰ পইচা লওক, আমাক একো নকৰোঁ এইবুলি কোৱাত সেই বেজনীকেইটা যাবা দিয়ে, তোমালোকৰ দায় নাই, এওঁৱে গোটাই হেৰি দি পেলাই এওঁ এই মানে এৰি দিয়া বুলি কয়, তেতিয়া এৰি দিলা, এৰি দি আকৌ চলিটো উদ্ধাৰ কৰি আনিলা, উদ্ধাৰ কৰি আনি এই নামাকৰণ কৰিলা, নাম থলা সম্বৎসৰ গোসাঁই। সম্বৎসৰ গোসাঁই দেখা নাই বাৰু ইয়াতে, অঁ লিখছি, এই এটা লিখছি অলপ বাকসিদ্ধ মহাপুৰুষ বুলি লিখছে, বাকসিদ্ধ পিছত হ'ব যায়। সম্বৎসৰ গোসাঁই নাম সম্বৎসৰ গোসাঁই নাম থলা সম্বৎসৰ। তাৰপিছত কেইদিনমান পিছত আকৌ অন্নপ্ৰসন পাতিলা, তাৰ কেইদিনমান পিছত আমাৰ লগুণ দিয়া বুলি লগুণ দিলা, নৱগুণ দিলা, দি উঠি বিয়া কৰাই দিলা। বিয়া কৰালা আমাৰ পাতিল ৰঙৰ পাই, বিয়া কৰাই দিয়াৰ পিছত এওঁ ঢুকাল, ধৰ্মদেৱ গোসাঁই ঢুকোৱাৰ পিছত এই এওঁ দায়িত্ব কৰিলে, আচল মানে সত্ৰখনৰ দায়িত্ব কৰি দিলে। কৰাত এওঁতো ভগৱানৰ অংশটো হয়ে, এওঁ মানে যিখিনি কৰিব লাগে সেইখিনি মানে অকণমান বেছি কৰি নি এওঁ কাল কামতে বাকসিদ্ধ পুৰুষ হৈ গ'ল। বাকসিদ্ধ পুৰুষত মানে তেওঁ অতিপাত মানে প্ৰভাৱশালী পুৰুষ হৈ গ'ল। হৈ যায় 3 সন্ধ্যা গায়ত্ৰী কৰে, গায়ত্ৰী কৰিব যাওঁতে গধূলি সময়ত যিটো সন্ধ্যা গায়ত্ৰী কৰে তেতিয়া সেই সময়ত তাৰমানে নদীৰ পৰা পানী আনে, বেলেগ বেলেগ পানী, সন্ধ্যা কৰাৰ সময়ত বেলেগ, ৰাতিপুৱা বেলেগ, দুপৰীয়া বেলেগ পানী মানে নিয়মত আনিব লাগে। এই সন্ধ্যা গায়ত্ৰী সময়ত পানী আনিব যাওঁতে দেৰি হওঁতে তেতিয়া সেই নদীটোত তাৰমানে নাও খেলা পাতিছে, নাও দি বেহা বেপাৰ কৰিছিল সেই সময়ত। দেৰি হোৱাত তেতিয়া সেই নদীখন এওঁ সাপ দি পেলাই তাৰমানে ছিঙি দিলা, এওঁৰ সাপত, ব্ৰহ্ম সাপত, দেৱে মাৰা নাই দেও মনে হ'ল। তেতিয়াৰ পৰা তাৰমানে এওঁ যি বাকসিদ্ধ পুৰুষ মানে মানুহ গম পোৱা হ'ল আৰু মানে প্ৰচাৰ হ'ল আৰু এনেকুৱাকৈ তেওঁ সেই নদীখন সাপ দিয়াত দেৱে মাৰা নৈ দেও মনে হ'ল, এই জেগাখিনিৰ নাম আৰু নদীটোৰ নাম মৰা নৈ হ'ল। নাওবিলাক তল গ'ল, এনেকৈ থকাৰ পিছত তেওঁলোকৰ 10 পিৰিলৈকে এটা বংশাৱলীটো দিয়া নাই, 10 পিৰিলৈকে এওঁলোকে চলালা। এওঁ বৈষ্ণৱ ধৰ্মাৱস্থা হৈছিল আৰু শংকৰদেৱৰ আগত এনেকৈ থাকি এওঁলোকৰ 10 পিৰিৰ পিছত এওঁলোকৰ বংশ ইয়াতে কিবা এটা সেই সময়ত মানে কলাজ্বৰ বুলি কয়, মানে বিয়া আমাৰ যেনেকুৱা এইবাৰ হৈ গ'ল, এই মহামাৰীত মানুহবিলাক নোহোৱা হৈ গ'ল, মহামাৰীয়ে দেখা দিলে। যেতিয়া মহামাৰীত নোহোৱা হৈ গ'ল তেতিয়া আকৌ এইবিলাক সত্ৰখান মানে অলপমান ম্লান হৈ গ'ল।
তাৰপিছত আকৌ যেতিয়া শংকৰদেৱ আহিল, অহাৰ পিছত আমাৰ যিটো এই দৰঙৰ পুথিনিচীয়া ভক্তিধাৰা বোলে, এই পুথিনিচীয়া ভক্তিধাৰাটো এওঁলোকৰ বৈষ্ণৱ ধৰ্মৰ লগত মিলে। আমি এতিয়া সেই ধৰ্মটোৰ মানুহ পুথিনিচীয়াৰ, এওঁলোক আৰু আগৰ বৈষ্ণৱ। তাৰপৰা আমাৰ ধাৰাটো আহি লগ লাগিল। লগ লগাত এতিয়া যাই পেলাই এই আমাৰ এওঁলোকে হ'ল 10 পিৰি, আমাৰ এই ধাৰাটো 3 পিৰি। এই 3 পিৰি বৰ্তমান এতিয়া চলি আছে মহদি। এতিয়া বৰ্তমান এতিয়া 13টা হেৰি হ'ল আৰু বংশাৱলী হ'ল আৰু এতিয়া সত্ৰাধিকাৰ। এইবিলাক তাৰমানে ধৰ্মদেৱ বিক্ৰম, এওঁৰ পিতাক তাৰমানে শিয়ালা গোসাঁই, এনেকুৱাকৈ গৈ এওঁলোকতো বাদ কৰাৰ পিছত আকৌ এতিয়া শংকৰদেৱৰ যিবিলাক আছে এই তেওঁলোকে এতিয়া চলাবই। এতিয়া নীতি নীতিবিলাক মহাপুৰুষীয়া নীতি তেনেকুৱা আৰু এইখিনি। এই এওঁৰ ভয় তাৰমানে এওঁ যেতিয়া মানে ল'ৰা ছোৱালী হ'ব এওঁক দেখুৱাব নোৱাৰা বুলি ভয় কৰিলে। এওঁৰ ল'ৰা ছোৱালী শিয়ালে পালন কৰাৰ কাৰণে শিয়ালা বৈষ্ণৱ। আৰু এই শিয়ালা বৈষ্ণৱ নাম দিয়াটো আৰু অলপ কথা ৰৈ গৈছে, মনত ভালে হৈছে। এই যেতিয়া বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাত তেতিয়া সেই সময়ত মানে অপৰাধ আছিল। যেতিয়া পাল বংশীয় ৰজা মানে এই পুৰন্দৰ পালৰ ৰাজহুৱালৈকে মাতি নিছিল। মাতি নিয়াৰ পিছত এওঁক মানে যিখিনি কাহিনী সুধিলা তাত এওঁ কাহিনীখিনি কৈছিল শিয়ালা ডাঙৰ কৰা বুলি। এই তেতিয়াৰ পৰা তাৰমানে পাল বংশীয় ৰজাই এওঁক শিয়ালা বৈষ্ণৱ নাম দিলে। এইখিনি কথা কৈছিলে, ভালে হৈছে।